हेलो एवरीवन এতিয়া আমি বনাবলৈ লৈছো আজি বেজি পিঠা মানে বেজি চিনচেৰে বনাই এই পিঠাটো খাই বহুত টেস্টি লাগে বাৰু আপোনালোকে চাই যাওক কেনেকৈ এই পিঠাটো প্ৰস্তুতি কৰা হয় তো প্ৰথমতে মই পানীখিনি অলপ গৰম কৰি ললো কুহুমিয়া হোৱাৰ পিছত আৰু তেতিয়া সেইখিনি পানীৰে এয়া চাউলৰ গুড়িখিনি মানে ভালকৈ খচিব লাগে আৰু খচি লৈ অলপ ঢিলা কৰিব লাগে আৰু এতিয়া অলপ পানী বাটিত লৈ ৰং মিহলি কৰিম সেই ৰংখিনিৰে মানে কালাৰিং বনাই আৰু এতিয়া পানীখিনিত মই হালধীয়া কালাৰ মিহলি কৰি ললো এনেদৰে এয়া চাউলৰ গুড়িখিনি খচি লোৱাৰ পিছত ইয়াতে কালাৰখিনি ঢালি দি আৰু এইখিনি কালাৰিং কৰি পেলাম আৰু এইখিনি এতিয়া হালধীয়া কালাৰ মিক্স কৰি হালধীয়া লাড়ু এটা বনোৱা হৈ গৈছে আৰু এতিয়া গুলপীয়া ৰংখিনি মিহলি কৰি দিম এনেদৰে গুলপীয়া ৰংখিনিও এটা লাড়ু বনাব লাগিব এইটো এতিয়া গুলপীয়া ৰঙৰ লাড়ু ৰেডি হৈ গৈছে এয়া এটা লাড়ু ৰেডি কৰি লৈছো সেউজীয়া কালাৰ আৰু এটা লাড়ু আছে বগা কালাৰৰ আৰু এইখিনি কলপাত এনেদৰে কাটি ল'ব লাগিব সৰু সৰুকৈ আৰু এইকেইটা হৈছে বেজি চিনছ খচি লোৱা চাউলৰ গুড়িখিনি ইয়াতে সোমাই লৈ পিঠা বনাব লাগে এতিয়া বাটি এটাতে অলপ ৰিফাইন লৈ ল'লোঁ আৰু কাপোৰ এটুকুৰাৰে কলপাতখনত মচি দিছোঁ মানে ৰিফাইন লগাই দিলে তেতিয়া পিঠাটো এৰাবৰ কাৰণে সহজ হয় আৰু আঠা লাগি নধৰে মানে আৰু ভিডিঅ'টো দেখুৱাৰ দৰে এনেদৰে মচি ল'ব লাগিব কলপাতখন ৰিফাইন তেলেৰে আৰু এতিয়া আমাৰ কলপাতখন মানে মচা হৈ গৈছে ইয়াতে এতিয়া পিঠা বনাব লাগিব এতিয়া মই বেজি চিনছটোত চাউলৰ গুড়িখিনি খচি থোৱা চাউলৰ গুড়িখিনি অলপ অলপকৈ ভৰাই লৈছোঁ আৰু ভৰাই লৈ এতিয়া পিঠা বনোৱা হ'ব মই এতিয়া 4টা বেজি চিনছত 4টা কালাৰ ভৰাই ল'লো এতিয়া মই বেজি চিনছকেইটা এনেদৰে ভৰাই লৈ তেল ঘঁহি থোৱা কলপাতখনত পিঠা বনাইছোঁ জিলাপিৰ দৰে এনেকৈ পকুৱাই পকুৱাই বনাব লাগে পিঠাটো আপোনালোকে চাই যাওক কেনেকৈ বনাইছোঁ আৰু এনেদৰে বিভিন্ন ধৰণৰ কালাৰ দিব পাৰি এটাৰ ওপৰত এটা তেতিয়া কালাৰিং হয় মানে পিঠাটো এতিয়া দেখিবলৈ পিঠাটো মানে ভাল লাগে এটা কালাৰো বনাব পাৰে এনেদৰে আমি এটা কালাৰো দিছোঁ আৰু বহু কালাৰো দি দিছোঁ এতিয়া 3খনমান কলপাতত পিঠা বনাই ৰেডি হৈ গৈছে আৰু এতিয়া পিঠাখিনি ভাপত দিব লাগিব ভাপত কেনেকৈ দিব লাগে মই কৈ দিছোঁ শুনি লওক প্ৰথমতে কেৰাহীখনত অলপ পানী দিব লাগে তাৰ ওপৰত অলপ খেৰ দিব লাগে খেৰখিনিৰ পৰা যেতিয়া ভাপটো ওলাব তেতিয়া মানে এয়া কলপাতখন খেৰৰ ওপৰতে পাৰি দি বাচন এখনেৰে ঢাকি দিব লাগে আৰু যেতিয়া ভাপ ওলাই মানে তেতিয়া গম পোৱা যায় পিঠাটো হৈছে তো তেতিয়া নুমাই ৰাখিব লাগে এতিয়া পিঠাখিনি কেৰাহী দিয়া 3 মিনিটমান হৈ গৈছে আৰু ভাপ ওলাইছে তো গম পোৱা গৈছে এতিয়া পিঠাখিনি হৈছে এতিয়া পিঠাখিনি কলপাতৰ পৰা এটা এটাকৈ নুমাই ডলাত দিব লাগিব এতিয়া পিঠা থকা কলপাতখন নুমাই ল'লোঁ আৰু এতিয়া কলপাতখনৰ পৰা পিঠাকেইটা এৰাই লৈ ডলাত দিব লাগিব এটা এটাকৈ কলপাতকেইখনত ৰিফাইন তেল লগাই দিয়াৰ কাৰণে খুব সহজতে এৰি গৈছে পিঠাটো উঠাব সহজ হৈছে পিঠাটো কলপাতৰ পৰা এটা এটাকৈ কলপাতৰ পৰা পিঠাবোৰ এৰাই মই ডলাত দি দিছোঁ এতিয়া এইখিনি আধা ঘণ্টাৰ পিছত হৈ গৈছে গোটেইখিনি সম্পূৰ্ণকৈ বনোৱা
এতিয়া মই পিঠাখিনি লৈ গৈ আছোঁ ৰ'দত দিবলৈ, চাঙৰ ওপৰত দিব লাগিব। ভিডিঅ'টো আজি ইমানখিনিলৈকে ৰাখিলোঁ। যদি কোনোবাই নাজানে বেজি পিঠা বনাব, তো এই ভিডিঅ'টো চাই কিনে বনাব পাৰে। তো ভিডিঅ'টো আজি ইমানখিনিলৈকে আছিল। বাই বাই গাইজ।